বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়পুৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ উপলক্ষে ১ নং নোয়াপাড়াত সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাখনত সভাপতি আসন গ্ৰহণ কৰে হৰকুমাৰ ৰায়। সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰায়ৰ লগতে বিধান পৰিষদ সাধাৰণ সম্পাদক ৰহিজুল ইছলাম আৰু হেম ৰায়, অসম গণ পৰিষদৰ দলীয় কৰ্মকৰ্তাসকল আৰু ভাৰতীয় জনতা পাৰ্টি দলৰ বঙাইগাঁও জিলাৰ উপ সভানেত্ৰী সবিতা ৰাজবংশী, মানিকপুৰ মণ্ডল সমিতিৰ সভাপতি ভাস্কৰ ৰায়, সাধাৰণ সম্পাদক কুৰবান আলী আহমেদ, জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক আব্দুল আৱালৰ লগতে মণ্ডল বিষয়ববীয়াসকল, লগতে বিভিন্ন অঞ্চলৰ ৰাইজ আই মাতৃসকলো উপস্থিত থাকে। সভাখনত ৩৪ নং উত্তৰ অভয়পুৰী বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, UPL সন্মিলিত গণশক্তি অসম আৰু ৰাভা আসাম যৌথ সংগ্ৰাম সমিতিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন ৰায়ক সমষ্টিৰ বিজয় কৰি অনাৰ বাবে সভাখনত ভাষণ দিয়ে। আপোনালোকে এইবাৰ নিৰ্বাচনত কি ভাবিছে? আমি বিজয়ী হম বুলি ভাবিছোঁ। আমি মিত্ৰ প্ৰাৰ্থী হিচাপে আছোঁ। যদি বিজয় আমাৰ সমস্যাবিলাক সমাধান কৰিবনে? আমাৰ চৰকাৰ যিহেতু আছে, আপোনালোকে দেখিছে আমাৰ ওচৰৰ সমষ্টি চৰকাৰ আৰু ওচৰৰ তাত সমস্যা সমাধান অট'মেটিক হ'ব। কাৰণ কিয় চৰকাৰে যথেষ্ট পইচা আজি চৰকাৰ বা বঙাইগাঁও সমষ্টিবিলাকত দিছে। CIDFৰ পৰা তেখেতসকলৰ পৰাই 100 কোটি টকাৰ পেকেজ দিছে। গতিকে আমি যদি জিকোঁ এই টকাবিলাক ইয়াত আহিব, আমাকো পেকেজ দিব এই চৰকাৰে। গতিকে ইয়াত যে গৰাখহনীয়া সমস্যা লগতে আমাৰ মহকুমা মানিকপুৰ মহকুমা ইয়াৰ বিষয়ে কি এইকাৰণে আমাক ৰাইজে ভোট দিয়াটো প্ৰয়োজন। আৰু আমি বান পাতিছিলোঁ বা আগতেও বান পাতিছিলোঁ মানিকপুৰৰ পৰা মণ্টু কুমাৰ মহন্তৰ ৰিপৰ্ট, নিউ লাইভ।